দিনৰ দিনটো কোনো লগ এটা নাই হেও বহিবলৈ। বাকী চোৱা টাইম আকৌ এনেই বহিবলৈ ঢেৰ মানুহ ওলাইহি। এতিয়া আকৌ আজি বহিবলৈও মানুহ এটা নাই। আমাৰ এই জহনি মৰাটো অহা নাই নহয়। অকলে অকলে আমনি লাগিছে, চাহ পানী টোপাও দিবলৈ অহা নাই। 10টো মই এবিঘামান মাটি দাই আহিছোঁ দেই। অঁ হেল্ল'। অঁ ক'লেই লগাইছিলে বাৰু? অঁ সেই জানমণি নহয়, ফুলেশ্বৰীহে। এইটো মানে আমাৰ হেৰিয়াত লাগিছে আকৌ, আমাৰ এই খনিকত লাগিছে। ক'ৰ পৰা কৈছিলে? অঁ গুৱাহাটীৰ পৰা লাগিছে। অঁ এই ইভাগে হেৰি, অঁ মোৰ নামৰ বাৰু ঘৰত জানমণি। অঁ মই পঢ়া শুনা এৰিলোঁ, এতিয়া চাকৰি এটা কৰি আছোঁ। মই এতিয়া মানে হেৰি, অঁ কোম্পানী এটাত প্ৰাইভেট চাকৰি কৰি আছোঁ। অঁ কোনোবা আহিছে নি আকৌ, ৰং নাম্বাৰকে লাগিলে, কথাকে পাতি লওঁ অকণমান। অঁ কাইলৈ মাৰিছিলেনো আপুনি? এই বেয়া নাই পোৱা, হেৰি মাৰিব পাৰিব, এনেই আছোঁ ময়ো। এতিয়া ডিউটি নাই যে। আৰম্ভ হ'ব আৰু এতিয়া। অঁ ক'ত ঘৰ? অঁ এই ঘৰত মা পাপা আৰু মইহে। দেউতাই অইলত কৰে। মই মানে সেই মনৰ সান্তনাৰ কাৰণেহে প্ৰাইভেট চাকৰি কৰি আছোঁ। অঁ বয়স, মোৰ বয়স 18 বছৰ হৈছে। ভিডিঅ' কল কৰোঁ বুলি কৈছে, কি হ'ব এতিয়া? এইটো মোবাইলত ভিডিঅ' কল হ'ব জানো? অঁ মই এতিয়া মানে ডিউটিত আছোঁ যে, সেই ভিডিঅ' কল চিডিঅ' কল কৰিবলৈ এতিয়া সময় নাই মানে। আমাৰ যদি মেনেজাৰে দেখে মানে কামৰ পৰা উলিয়াই দিব। অঁ হেৰি, মই কিবা সময় পালে আপোনালৈ ভিডিঅ' কল কৰিম বাৰু। ৰমলীগোটাই কৰিবগৈ লাগিব। এই সৰু হ'লেও আৰু নিজে কাম কৰি খাব লাগিব যে, বয়স কম যদিও মই ওলাই আহিছোঁ আৰু কামৰ কাৰণে। পাপাই নিদিয়ে ঘৰত। অঁ বোলো নিজৰ বস্তুকেইটা নিজে আনিব পৰাকৈ আৰু কাম এটা কৰিবলৈ আহিলোঁ। তুমিনো গুৱাহাটী ক'ত থাকা? অঁ তোমাৰ মাতষাৰ কিন্তু বৰ ধুনীয়া দেই। মাজে সময়ে ফোন কৰি থাকিবা। অঁ জহনী মৰাটোৱে চাই আছে নহয় মোক। অঁ হেল্ল'। আমাৰ হেৰি কি বুলি কয়, মেনেজাৰ ছাৰ আহিছে দেই, এতিয়া কথা পাতিব নোৱাৰিম। অঁ মেনেজাৰ ছাৰ আহিছে, এতিয়া কথা পাতিব নোৱাৰিম দেই। ছাৰে মানে এতিয়া সেই কাম কৰি নাথাকিলে এতিয়া কম্পিউটাৰত গালি পাৰিব, আমাক সেই কিবা কাম এগাল কৰিবলৈ দিছিলে। হ'ব। অঁ হ'ব দেই, বাই। আকৌ ছুটি শেষ হ'লে মানে কি সেই ডিউটি শেষ হ'লে কথা পাতিম দেই। অঁ হ'ব। এই জহনি মৰাতে এই কথাটো পাতিব টাইমতহে ওলাইছে, কথা পাতিব টাইমতহে ওলাইছে। জহনি মৰাটো এইটোৱে, কাৰো লগত আকৌ এটা শান্তিয়ে কথা পাতিবও নোৱাৰে। যামগৈ ৰ কেতিয়াবা তোৰ গুৰিত। ৰং নাম্বাৰ এটা লাগিছিলে বোলো, কথা পাতিবলৈ ল'লোঁ। আকৌ আহি পিনি জোখ লৈ আছে। অঁ চাহ পানী লৈ আনকগৈ হয়, মই অথনিবাৰৰ পৰা কাম কৰি আছোঁ নহয়, নলীটো কিবা শুকাই গৈছে আৰু।